Hello guys, welcome back to my channel. আৰু এতিয়া আমাৰ মানে আজি আমাৰ ভণ্টিৰ বিয়া তো এতিয়া গা ধুৱাব নিব লাগিব আৰু এইজনী আমাৰ কইনা তো এতিয়া কইনাক লৈ যাম আৰু এতিয়া দুনৰি ধৰা ছোৱালীজনী বৰ্তমানলৈকে পোৱাহি নাই তো সেইকাৰণে ৰৈ আছোঁ। এতিয়া আপোনালোকক মই বাহিৰৰ দৃশ্য দেখাওঁগৈ কিনো হৈ আছে চাওঁ বলক। এয়া আমাৰ ককাসকল আহিলে আৰু পুৰা মানে আজি নাম হ'ব যিহেতু সেইকাৰণে কল কিবা ফল মূল কটাত লাগি আছে আৰু এয়া আহিলে আমাৰ আইসকল ইয়াত বহি আছে মানে এতিয়া গা ধুৱাবলৈ নিব আৰু অলপ সময় পাছতে। গাইজ মই ভিতৰত থাকোঁতে ধুনীয়াকৈ মানে কিবা কিবি কৰি থাকোঁতে ধুনীয়াকৈ কইনা লৈ আহিলে, মই চাবই নাপালোঁ কইনা আনোতে। এতিয়া আপোনালোককে দেখাই দিছোঁ। এতিয়া কইনা মোক কলপাতেদি ঢাক খাই আছে। আপোনালোকৰ ফালে এনেকুৱা কৰে নে নকৰে ক'ব দেই, জনাব। মানে তুলনি বিয়া তেনেকৈ বে বনাই পানি ধুনীয়াকৈ, মোৰ বহুত ভাল লাগে এইটো নিয়ম। মোকো এনেকৈ ধুৱাইছিলে বাৰু এটা সময়ত, কিন্তু মই মানে মোক বেয়া মানে মোৰ বিয়াত গা ধুৱাওঁতে মানে ভিডিঅ' কৰা মানুহ নাছিলে আৰু কি ক'ব গাইজ, দুখ। এতিয়া ভণ্টি বিয়াতে আৰু এনজয় কৰি লৈছোঁ গাইজ। গা ধোৱা নিয়ম মানে প্ৰচেছ ষ্টাৰ্ট হৈছে আৰু চাই থাকক আৰু বকি নাথাকোঁ মই মাজে মাজে। আপুনি জানে, মই জানো আপুনি জানে বুলি। গাওক গাওক, জানে জানে। গাওক গাওক, এনেকৈ ভাল নালাগে ন। মনত পেলাই দিছে। গাইজ মূৰত চাউল দিয়া আৰম্ভ। মই দিব নাপায় যিহেতু মই বিয়া হ'লোঁ। আহা আহা, কি দিব পায় নি? অঁ পায় বোলে, তুলনি হ'লেও। কেনেকুৱা লাগিছে বহি থাকি তোমাৰ?
গাইছ আমাৰ উস্তাদি ভণ্টিহঁতে ধুনীয়াকৈ একেবাৰতে চাউলখিনি মাৰি শেষ কৰি দিলে